So hey guys, welcome to my YouTube channel Mr. Vlogs. আজি নলবাৰী যাই আছোঁ আৰু নলবাৰীত চাজিদো যাব। নলবাৰী বিশালত যাম, কিবা অলপ লগা আছে বস্তু, গতিকে বিশালত যোৱাৰ আগত চাজিদোক লৈ যাওঁ এপিনে ভিতৰত সোমাই। আৰু গাইজ মই আজি এনেকুৱা এটা জেগাত আছোঁ য'ত নেকি চাৰিওফালে পুখুৰী ফিচাৰী চাৰিও পিনে এইবিলাক মানুহটো মৰিল, কাৰণ এইবিলাক চব এবাৰ টেক্সত পৰিব, কাৰণ গভৰ্ণমেণ্টে আসাম গভৰ্ণমেণ্টে গমেই পাইছে, আসাম গভৰ্ণমেণ্টে পূৰা পুখুৰী ফিচাৰী যিবিলাক আছে চবৰে গোটাই এটা মানে এইবাৰ টেক্স ল'ব। সেই গতিকে চাওক গোটাই চাৰিওফালে এইবিলাক ফিচাৰী আৰু চাজিদাটো ঘৰত যাওঁতে এইপিনে ৰাস্তাটোৰ মাজেৰে দুপিনে এইপিনে লেফ্ট চাইডে ৰাইট চাইডে দুটা চাইডে ফিচাৰী অকল আছে আৰু মাজদি ৰাস্তাটো ইমান ধুনীয়া নাজাৰা নহয়, পূৰা ফুল এনজয়মেণ্ট নাজাৰা আৰু মানে চাওক এইপিনে। চ' ফাইনেলি আহি পালোঁ চাজিদৰ ঘৰ, আৰু চাজিদে মোৰ গাড়ীৰ ওপৰত বহি আছে। হেলমেট এটা যোগাৰ কৰিব পাৰিছোঁ, এতিয়া হেলমেট এটা যোগাৰ কৰিব পৰা নাই। এতিয়া আহি পালোঁ আমি বিশাল মাৰ্কেট, আৰু এইখন হ'ল বিশাল মাৰ্কেট। এইবিলাক ভিতৰৰ পিনে যাই থাকোঁ আৰু ভিতৰত সোমাই চাওক কাপোৰ মাৰ্কেটত সোমাইছোঁ আমি। আৰু এইপিনে মোৰ চিলেক্ট এইটোৱে কেনে লাগবে, মজা কিন্তু কালাৰটো ইমান খাচ নহয়। মজাৰ এইটো কালাৰ আছিল গাইজ, এইটো কালাৰ বোলে তাৰ বেয়া লাগিছিল, মাৰিম এটা গাইজ, এইটো ল'ব নোৱাৰা, যি গৰম নহয় ফালি যাব। আৰু এইপিনে আছে এইবিলাক জোতা মাৰ্কেটবিলাক, চেণ্ডেল জোতা এইবিলাক চব আছে। পাই গৈছোঁ মোৰ চেণ্ডেল জোতা এই যে খৰাম ল'বা আছে, এইটো খৰাম দেখুৱাইছোঁ, খৰাম পিন্ধি। আৰু এইপিনে চেণ্ডেল চাওক কিমান ভেৰাইটিজ চেণ্ডেল ৰাখি থৈ দিছে, দেখিলে কিন্তু আফচোচ লাগি যায়, গোটাইগিলা বস্তাত ভৰাই লৈয়ে যাওঁ যেনেকৈ এনেকৈ লাগে। এইফালে আছে চাৰ্টবিলাক, কি ধুনীয়া চাৰ্টবিলাক আছে নহয়, ইয়াতে আহিলে একদম পইচা অলপ বেছিকৈ আনিব লাগে। আৰু গাইছ ইয়াতে মোক তামাম ইনচাল্ট কৰি আছে, মই বোলে এনেই চাব আছোঁ যাতে কিবা এটা নিম, এইটো খাটাং আইছোঁ যাতে মানে তেতিয়াৰ পৰা ঘূৰি মাৰিছি, পেন চাইছি, পেন আৰু চাৰ্ট একবাৰ চাই গৈছি, আৰু হৈছে এই চেণ্ডেল চাইছোঁ, তাতে চেণ্ডেল ইংগি ঠেকচা মাৰি থৈ গৈছি। মুঠতে কিবা এটা লোৱাটো ল'মে, গতিকে এইটো পেণ্ট পচন্দ হৈছে, এইটো পেণ্ট ল'ম। আৰু এই যে আটা বাঢ়ি আছে, ইয়াৰ কি মুখৰ বিন হৈছে না, এনেকৈ দিনটো নন ষ্টপ আটা বাঢ়ি থাকে। আৰু এইফালে চাওক এইবিলাক 299ত ধুনীয়া স্পৰ্টিং, ফুল স্পৰ্টিং দি আছে। আৰু 119 টকাত 119তে হাফ পেণ্ট দি আছে, হাফ পেণ্ট কিলেও বেয়া নহয়, ভালেই হয়। ফুল স্পৰ্টিং কি ধুনীয়া স্পৰ্টিং দি থৈ দিছে, 129 অনলি, মজা স্পৰ্টিং আছে, কিন্তু ভাল কাপোৰ কিছুমান আছে ল'ব লগা। তো গাইজ ল'লোঁ এটা লং পেণ্ট ল'লোঁ, বেলেগ লোৱা নাই। আৰু ইয়াতে বহুত ঠাট্টা কৰি আছে মোক। আৰু গাইজ মই অলপ চলপ বুলি ল'লোৱে বাৰু, মই যি নহওক লং পেণ্ট এটা ল'লোঁ, স্পৰ্টিং এটা ল'লোঁ। 1 টকাৰ মাল নল'লা, 1 টকাৰ মানে বিয়া কাৰ কৈছোঁ আগে, কাৰ বিয়া? মোৰ বিয়া বুলি কোনে ক'লা? মই কৈছোঁ বিয়া আহি আছে, এইটো কাৰণত লং পেণ্ট লৈছে, এতিয়াৰ পৰা অলপকৈ বজাৰ কৰি আছে, হয়নে নহয় গাইজ? মোৰতো বিয়া না, বিয়াৰ আগৰ দিনে ল'ম বাৰু মই লং পেণ্ট। মোৰ বিয়াক লাগে 1 বছৰ আছে, 1 বছৰ আগত কোনোবাই বজাৰ কৰে নেকি? 1 বছৰ আগৰ পৰাইতো বজাৰ কৰি থাকিব লাগে, নহ'লে অকস্মাত বজাৰ কৰিলে দুনিয়া বহুত টকা যায় না, যোৱা আন পায়। এতিয়া অলপকৈ কৰি থাক, যোৱা আন নাপায় পইচা, সেইটোৱে মজা। আৰু আমাৰ চব শেষ হোৱাৰ পিছত এই হানি সিঙো আহি পাইছে। গাইজ ভিডিঅ'টো এখনেই আছিল, কেনে পালে নিশ্চয় কমেণ্ট কৰিব আৰু লাইক কৰিব, আৰু চেনেলটো কি ছাবস্ক্ৰাইব কৰি দিব। 2000 হ'ব গৈ আছে, আৰু 700 লাগে, কৰি দিব হ'ল কান্দে।